আৰু দেৱলতায়ো কৈছে ন সকলো ধৰণৰ নাইটি পিন্ধি ময়ে ভাল নাপাওঁ থাকে আৰু আমাৰো তেনেকুৱা এটা ভুল কৰাৰ ফলতহে এনেকুৱা এটা বেমাৰ ওলালে Hey guys, welcome back to my another video. So, অন্যটো ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম আৰু আজি বতৰটো ইমান ডাৱৰীয়া কৰিছে মানে ডাৱৰীয়া কৰিছে কি বৰষুণ দি আছে ৰাতিৰ পৰা আৰু কালি ৰাতিপুৱা ইমান ডাঙৰ এটা ৰ'দ আৰু আজি আকৌ বৰষুণ সো এনেকুৱা আৰু চেঞ্জেছ হৈ থাকে আৰু ইফালে আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ সো ভিডিঅ'টো শেষলৈকে চাবলৈ আশা কৰিলোঁ মই ভিডিঅ' কৰি থাকোঁতে আকৌ তাইও বোলে মোৰ ভিডিঅ'ত উঠে সেইটো কাৰণে মোৰ ভিডিঅ'ত কেমেৰাটো উলিয়াই লওঁতে তাই মুখৰ আগত আহি আছে ছাগলীটো মানে একেবাৰে ভয় নকৰা হৈ গ'ল আৰু ই বহুত হাৰামি প্ৰথমতে মানে ইমান ভয় কৰিছিলে মোলৈ যেতিয়া প্ৰথম আহিছিলে আৰু এতিয়া অকণো ভয় নকৰা হ'ল আবে সালে যা মানে এতিয়া এইফালে বৰষুণ দিয়া যে দেখিছা চাগে আৰু বৰষুণ দিয়া টাইমত এতিয়া ছাগলীটো ক'ত ওলাই যাব সেইটো কাৰণে এই ভিতৰতে সোমাইছে আৰু এতিয়া নাযায় ওলাই কিনে আৰু কালি ইমান ডাঙৰ ৰ'দ দিছিলে আৰু এইফালে আজি দেখা পাইছেনে কেনেকৈ বৰষুণ দিছে মোৰ এই নাইটিটো দেখি তোমালোকে ভাবিছা চাগে মই প্ৰায় এইটোৱে পিন্ধি ভিডিঅ' কিয় বনাওঁ মানে ভাল লাগে এইটো পিন্ধি কিনে বাকী নাইটি আছে মই নিপিন্ধো মোৰ এটাই পিন্ধি ভাল লাগে মানে এইটো কাপোৰটো কোমল মানে বাকীখিনি কাপোৰটো একদম ভাল নালাগে কমফৰ্টেবল নালাগে আৰু এতিয়া গৰমৰ ছিজনত যিটো পিন্ধিব পাৰি জানো সেইটো কাৰণে এটাই পিন্ধি থাকোঁ সেইটো কাৰণে আছে তথাপি নিপিন্ধো মানে এইটো পিন্ধি ইমান ভাল লাগে থাকে ন কোনোবা এটাই চইচ এটাই ভাল লাগে মানে বাকী যিমান নাইটি থাকিলেও ভাল নালাগে কাপোৰবিলাক একেবাৰে ভাল নহয় মানে আৰু দেৱলতায়ো কৈছে ন সকলো ধৰণৰ নাইটি পিন্ধি ময়ে ভাল নাপাওঁ আৰু তাৰপিছত ডাইলগটো মনত নাই দেৱলতাৰ ডাইলগ চাই থাকোঁ ভিডিঅ'বিলাক ভাল লাগে চাই কিনে তথাপিও হহা নাই মানে তথাপিও আৰু তাই মানে প্ৰতিটো বস্তুটো অভাৰেই কৈ দিনত যি কিনিলেও ভিডিঅ' বনাই আমুকটো কিনিছোঁ আজি দুটামান নাইটি কিনিছোঁ ইমান সস্তাতে পালোঁ চ' নকৰা লোকৰ কথা কণ্টেণ্ট ক্ৰিয়েটাৰ হয় সকলো ময়ো আৰু ভিডিঅ'ই বনাই আছোঁ আৰু আজি ভিডিঅ'টো চাই থকা শেষলৈকে বৰষুণ দি আছে তাৰ মাজতে ভিডিঅ' কৰিছোঁ আৰু অকণমান ভাল লাগিছে বহুত দিনৰ মূৰত তেনেকৈ ভিডিঅ' বনাইছোঁ কাৰণ 2 সপ্তাহ ভিডিঅ' বনোৱা নাছিলোঁ বহুত কিবাকিবি সেই কাম নাই কৰা নিচিনা লাগিছিলে কাৰণ মই সদায় ভিডিঅ' বনাই থাকোঁ আৰু কি ক'ব আৰু এতিয়া অকণমান সি যিহেতু গাটো ভাল পাইছে ন সেইটো কাৰণে নিজৰো অলপমান ভাল লাগিছে মনটো সেইটো কাৰণে ভিডিঅ' আকৌ ষ্টাৰ্ট কৰিছোঁ 2 সপ্তাহ ভিডিঅ' বনোৱা নাই গম পাইছেনে আৰু এতিয়াৰ পৰা ৰেগুলাৰ ভ্লগ আহিব চ' চাই থাকিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বা ৰেগুলাৰ ভ্লগৰ কাৰণে এতিয়া যিহেতু 7টা বাজিছে ন এতিয়া মানুহবোৰ বাগানলৈ কামলৈ গৈছে মানে 7টা 7:30 বজাত মাইকী মানুহবোৰ যায় আৰু বাগানত পাত ছিঙিবৰ কাৰণে আৰু যিহেতু এইবোৰ লাইন এৰিয়া হয় ইয়াত অকল সেইবোৰেই দেখা পাব আহিছিলে আৰু সেইবিলাক মানুহবোৰ কাম গৈ আছে দেখি পাইছে চাগে ইয়াত নহয় মানে বহুত দূৰত গ'ল আৰু বাগানত যায় পাত ছিঙিবৰ কাৰণে আৰু ইফালে এইটো টাইমতে যায় আৰু আকৌ গধূলি 4টামান বজাত আকৌ ঘূৰি আহে মানে আৰু ভিডিঅ'টো চাই থকা শেষলৈকে চ' গাইজ মই ভাত পানী বনাই লওঁ কামবিলাক কৰিলোঁ ৰাতিপুৱা 6টা বজাৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ বহুত জল্দি সাৰ পাই যাওঁ আজিকালি যিহেতু বৰ সোনকালে হয় ন আৰু বৰষুণ দি আছিলে মই ভাবিলোঁ বহুত টাইম হৈ গ'ল বুলি উঠি কিনে চাইছোঁ 6টা বাজিছেহে আৰু সেইটো কাৰণে উঠাৰ পিছত আৰু উঠিলোঁ আৰু গা পা ধুই মেলি এতিয়া ভাত পানী বনালোঁ যিহেতু তাৰ ৰাতিপুৱা টেবলেট খোৱা টাইম থাকে আৰু বাকী ভিডিঅ'টো চাই থাকে শেষলৈকে কিমান মাহৰ কোৰ্চ কেনেকৈ টেবলেট খাব লাগে কি টেবলেট দিছে সকলোবিলাক দেখাম আৰু বৰ্তমান মই ঘৰৰ কামখিনি কৰিলোঁ মানে ভাত পানী বনালোঁ এতিয়া ঘৰ চহৰা চোতাল তল সৰাই পৰি সকলোবিলাক কৰিলোৱে মই অলৰেডি আৰু এতিয়া মাত্ৰ ভাত পানী বনাব আছে ভাত পানী বনাই মেলি আকৌ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ চাবা দে শেষলৈকে মই সকলোবিলাক ক'ম চ' গাইজ সকলো কাম কৰি মেলি আজৰি হৈ গ'লোঁ আকৌ আৰু ভিডিঅ'টো ষ্টাৰ্টটো কৰিছোঁ মানে আগবেলাটো বৰষুণ দি আছিলে আৰু এতিয়া পিছবেলা আকৌ ৰ'দ ওলাইছে মানে বতৰটো সঁচাকৈ বহুত আচৰিত আৰু এতিয়া অথনি 7টা বজাতে ভিডিঅ' কৰা আৰু এতিয়া মই 3টা বজাত ভিডিঅ' কৰিছোঁ মানে ইমানটো টাইমতে বতৰটো চেঞ্জ হৈ গ'ল আৰু চাই থাকা আৰু ভিডিঅ'টো শেষলৈকে কি হয় কি নহয় সকলোবিলাক দেখাম এতিয়া মানে একো কাম কৰা নাই সেইটো কাৰণে ভিডিঅ'টো বনালোঁ আৰু এনেই আছোঁ আৰু এতিয়া মানে বতৰটো দেখি আচৰিত হৈ যাব মানে উঠনি কাপোৰখিনি শুকুৱাই দিছিলে মানুহে আৰু এতিয়া আকৌ ৰ'দত দিবলগীয়া হৈছে উঠনি ইমান ডাঙৰ বৰষুণ দিছিলে আৰু এতিয়া আকৌ ৰ'দ দিছে আৰু এয়া বতৰটো চাব পাৰা এয়া মই অলপমান আলিফিল ওলাইছোঁ ভিতৰত থাকি কিনে বৰিং লাগিছিলে মানে ইমান বেছি এলাহ লাগিছে গৰম লাগিছে আৰু ইফালে আজি ৱেডাৰটো এতিয়া ধুনীয়া গৈছে আৰু উঠনিহে কিবা গৈছিলে মানে আৰু এইফালে আলিত আছোঁ মই মানে আজি বহুত বৰিং লাগিছে মানে কিবা কাম কৰিবলৈ এলাহ লাগিছে মানে গৰম দিনবোৰ এনেকুৱাই আৰু এনেকৈ গৰম দিনবোৰ হয় আৰু মেইন গৰম দিনকেইটা আহিব আছে আৰু এইফালে আকাশখনো ধুনীয়া আছে সেইখিনি চাব পাৰোঁ মই পাৰিলে সকলোকে এডভাইচ দিম তোমালোকৰ যদি 2 সপ্তাহতকৈ বেছি কাহ হৈছে জ্বৰ হৈছে ভালেই নাই হোৱা তেন্তে প্লিজ দেখাবা গৈ কিনে ডক্তৰক
ছাজেষ্ট কৰিব ডক্টৰে কি কৰিব লাগে কি কৰিব নালাগে বহুত ডেঞ্জাৰাছ হ'ব পাৰে আৰু আমাৰ নিচিনা মানে হ'ব পাৰে পিছত ডাঙৰ বেমাৰ ওলাব সেইটো কাৰণে প্ৰথমতেই চিকিৎসা কৰাই ল'লে ভাল যদি তোমালোকৰ সাধাৰণ জ্বৰটো উঠে ন অলপকৈ কেইদিনমানৰ পৰা একেৰাহে দৰৱ খাইছা ভাল নহয় বেজি লৈছা ভাল নহয় তথাপি এবাৰ ডক্টৰক গৈ কিনে ছাজেষ্ট কৰা মানে ডক্টৰৰ ওচৰলৈ যাবাই ডক্টৰে ছাজেষ্ট দিব মানে তেনেকৈ দৰৱ পাতি ল'বা নহ'লে এনেকৈ পিছত ডাঙৰ বেমাৰ ওলোৱাৰ সম্ভাৱনা থাকে আৰু আমাৰো তেনেকুৱাই এটা ভুল কৰাৰ ফলতহে এনেকুৱা এটা বেমাৰ ওলালে মানে কিবা লাগে নে শুনিলে মানে পানী জমা হোৱা বুলি ক'লে কেনেকুৱা লাগে বাৰু তাকো লাংছত চ' সেয়া আৰু প্ৰথমতে আমি আমাৰ ইয়াত আমাৰ যিটো ওচৰৰ চিভিল হস্পিটেল আছে তাত দেখালোঁ তাৰপৰা তাত দেখাই কিনে আকৌ মাকুমত দেখালোঁ মাকুম মেডিকেলত তাতো নহ'ল সেয়াতো নহ'ল তাৰপৰা গৈ কিনে ফাইনেলি মানে ডিব্ৰুগড়ত দেখাবলগীয়া হৈ গ'ল ডিব্ৰুগড় মেডিকেলত আৰু তাত 3 দিন থাকিলোঁ 3 দিন থাকি কিনে চিকিৎসা কৰাই মেলি এতিয়া 6 মাহৰ বাবে দৰৱ লিখি দিছে 6 মাহ কণ্টিনিউ খালে মানে সম্পূৰ্ণ পানীখিনি ভিতৰত শুকাই যাব আৰু তেতিয়াহে বেমাৰটো ভাল হ'ব চ' কালিৰ পৰা জাষ্ট হৈছেহে ষ্টাৰ্ট 6 মাহ মানে একদিনো স্কিপ কৰিব নালাগিব সদায় 6 মাহকৈ 6 মাহ পূৰা গোটেইকেইমাহ ধুনীয়াকৈ খাব লাগিব এদিন স্কিপ কৰিলে আকৌ মানে 1 মাহ আহি যাব চ' তেনেকৈ আৰু দৰৱখিনি খাব দিছে চ' সেয়াই আৰু ইনফৰ্মেশ্যন তোমালোকক ভাবে জনাই দিওঁ বেমাৰ কৈ 2 সপ্তাহ ভিডিঅ' নিদিলোঁ 2 সপ্তাহ কনচিষ্টেঞ্চিটোত মানে ব্ৰেক লাগি গ'ল আৰু এতিয়া নহ'ব এতিয়া ৰেগুলাৰ ডেইলি ব্লগ আহিব সেইটো কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বা ৰেগুলাৰ ব্লগ যদি চাই ভাল পোৱা লাইক কৰিবা কমেণ্ট কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাৰিবা আৰু আজি ভিডিঅ'টো বৰ বেছি ৰেগুলাৰকৈ এটা সামৰিছোঁ মানে অলপ দেৰি পিছত আকৌ খোৱা এতিয়া খানা বনাব লাগিব অকণমান দেৰি পিছত এতিয়া গধূলি হৈ গ'ল ৰাতিপুৱাৰ পৰা যিটো ভিডিঅ' ষ্টাৰ্ট কৰিছোঁ চ' আজিলৈ মানে অন্য ইণ্টাৰেষ্টিং ভিডিঅ'টো লগ পাই আজিলৈ আহিছোঁ বাই